কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু আজি মই নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তেনেহ'লে বলক ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আমি এতিয়া আহি আছোঁ ভাৰসোভাৰ ৰক বিচ বিচখন আমাৰ ঘৰৰ একেবাৰে ওচৰতে মানে ৰুমৰ একেবাৰে ওচৰতে তো আমনি লাগিলে সদায় ইয়াতে আহি বহোহি বহুত সময় মন বেয়া লাগিলেও আহি ইয়াতে বহোঁ ভাল লাগিলেও ইয়াতে বহোঁ ব্লেক কালাৰৰ এগালমান ঘোঁৰা আছে ইয়াতে ক'লা ক'লা ঘোঁৰা ইমান সোপা ঘোঁৰা আছে চব এইটো ওচৰতে আছে कोबरा हाँ जी ये रोमियो है हाँ ये रोमियो है कोबरा है कौन सा कोबरा ये वो कोबरा है कोबरा पहले व्हाइट वाला बहुत था ना ইয়াত আচলতে সকলো ৰিলেক্স হ'বলৈ আহে চাওকচোন কিছুমানে বাচ্চা লৈ কেনেকৈ মানে ফুৰাবলৈ লৈ আহিছে কিছুমানৰ লাইফত কিমান টেনশ্যন অকণমান ৰিলেক্স হওঁ বুলি ওলাই আহে সঁচাকৈ বৰ আচৰিত দেই সঁচাকৈ ভাল লাগে স্পীড ব'ৰ্ডখন দেখি উঠিবলৈ মন গৈছে কিন্তু ভয়ো লাগে নহয় মানে কালি বাৰ বিশেষকৈ মানে চাচু মায়ে এখন উঠা দেখিলে হুলস্থুল লগাত তহঁতে কিয় উঠিছ এইবিলাকত হুলস্থুল লগাব আৰু গালি খাবলৈ মন নাই আৰু সেইটো ভিডিঅ'টোতো দেখিবই ঘৰত এখনো উঠিবা নি এখনো এখনো উঠিবা নালাগে চলাই দিবা তুমি পিছপিনে উঠিলে হ'ল অঁ 100 টকা 100 টকা চাচোন কি আছে বগৰী আছে তেতেলী আছে আম কৰ্দৈ আছে দেই ইয়াত বগৰী ইয়াৰ আমটো আকৌ খাবলৈ বৰ টেষ্টি তেতেলীখিনি দেখিলেতো লোভেই লাগি যায় বগৰী খোৱাই নাছিলোঁ এবাৰ ঘৰততো বগৰী গছেই গছ এগালমান বগৰী পিছে ইয়াত সেইটো বগৰী খাবলৈ পোৱা নাযায় অৱশ্যে মই একোৱেই খোৱা নাছিলোঁ একো বগৰী এইফালে ঐ ज़्यादा क्वालिटी कम कर दूंगा हाँ पहले 20 का देते बात सही 20 का देते हैं 10 का नहीं देते এতিয়া আম অলপ লৈ লৈছোঁ বহি বহি খাওঁ খাই পেলাই আৰু ভিডিঅ' কৰিম আৰু ধুনীয়া ধুনীয়া কি কি ওলাই দেখাওঁ আপোনালোকক দেই এতিয়া কিবা ৰঙা ৰঙা কিবা কালাৰ চালাৰ দি দিয়ে খাবলৈ আকৌ টেষ্টি লাগে ন হয়নে ব'লক এতিয়া ঘোঁৰাত উঠিব পাৰোঁ নে নোৱাৰোঁ চাওঁগৈ চেষ্টা এটা কৰি চাওঁ উঠিব পাৰোঁ নোৱাৰোঁ পিছৰ কথা ভয় লাগে দেখিলে ভয় লাগে ঘোঁৰাটো উঠিব পাৰোঁ নোৱাৰোঁ পিছৰ কথা ট্ৰাই এটা পাৰি চাওঁ যদি পাৰোঁতো আৰু ভালেই হ'ব रखना पड़ेगा ना हाँ ऐसा रखना पड़ेगा चलो ना अरे आपको देखा ही नहीं मैं नहीं
অকলে চলাই কেনেকুৱা লাগিছে? ভাল লাগিছে? মই যে ইমান দৌৰিব লগা হৈছে তোৰ লগত। মুম্বাই আহিলে ইয়াতে ফুৰিব আহিব পাৰে আপোনালোকে। বহুত এনজয় কৰিব পাৰিব, ঘোঁৰাত উঠিব পাৰিব, ব'টত উঠিব পাৰিব। ইয়াতে গানৰ প্ৰেক্টিচ কৰিবলৈ আহে, গীটাৰ বজাবলৈ আহে, ৰিয়াজ কৰিবলৈ আহে। ভাল লাগে মিউজিকবোৰ চাই, দেখি ভাল লাগে। বহুতে কিতাপ পঢ়িবলৈও আহে, চুকত বহি বহি কিতাপ পঢ়ি থাকে আৰু তেওঁলোকে মিউজিক বজাই আছে, গীটাৰ বজাই আছে। এয়াই হৈছে মুম্বাই লাইফষ্টাইল। ভাল লাগে, সেইবোৰ দেখিয়ে ভাল লাগে, মনটো কিবা ভাল লাগি যায়।